হেল্ল' এভৰিৱান, সকলো ভালে আছে। মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পেনাছনিকৰ ফুল্লি অট'মেটিক ৱাশ্বিং মেচিন, এইটো ৱেইট হৈছে 8 কিলো। এইটোৰ প্ৰব্লেম আছিল পানীটো ওলাই নোযোৱা। মই মেচিনটো অন কৰি স্পিনত দি দিলোঁ আৰু আপোনালোকে চাব পাৰে ডাউনৰ ভিতৰত পানী আছে। মই পিছফালে গৈ দেখিলোঁ ড্ৰেইন পাইপটোত অলপ টুপকৈ পানী যাই আছে, প্ৰপাৰ পানীটো যাব পৰা নাই। তাৰপিছত ডিছপ্লেত আহিছে U11। মই গৈ পিছফালৰ কভাৰটো খুলি ল'লোঁ আৰু ড্ৰেইন ভাল্ভটো চেক কৰিলোঁ। ড্ৰেইন ভাল্ভত আপোনাৰ কমপ্লিট জাম আছিল, পানীটো প্ৰপাৰকৈ ওলাই যাব পৰা নাছিল। যেতিয়া আপোনালোকৰ এনেকুৱা U11 এৰৰ আহে তেতিয়া আপোনালোকে পিছফালৰ নেটখন খুলি আপোনালোকে চেক কৰিব। এতিয়া মই মেচিনটো কমপ্লিট বগৰাই ল'লোঁ আৰু তলফালৰ জালিটো খুলি ল'ম। আপোনালোকে চাব পাৰে, চাওক কমপ্লিট জাম হৈ গৈছে, পানীটো প্ৰপাৰকৈ ওলাই যাব পৰা নাই। এতিয়া মই ড্ৰেইন মটৰটো লাহেকৈ খুলি ল'লোঁ আৰু ড্ৰেইন ভাল্ভটো খুলি ল'ম। চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ড্ৰেইন ভাল্ভ হয় আৰু এইটো ড্ৰেইন লাইনটো কমপ্লিট জাম হৈ গৈছে, থাৰ্মোকল হয় এইবিলাক। মই পূৰা এছেম্বলিটো খুলি ল'ম, এইবিলাক পূৰা লেতেৰা হৈ আছে। ড্ৰেইন লাইনটো কমপ্লিট খুলি ল'লোঁ, আপোনালোকে চাব পাৰে। আৰু এইটো ডেণ্টৰ মাৰি দিলোঁ গোটেইটো আৰু মেচিনটো ভালকৈ ফিটিং কৰি দিলোঁ। আৰু তাৰপিছত মই মেচিনটো অন কৰি নৰ্মেলত দিলোঁ, পানী ধুনীয়াকৈ লৈ আছে। মেচিনটো অফ কৰি অন কৰিলোঁ, স্পিনত দিলোঁ, ষ্টাৰ্ট কৰি দিলোঁ আৰু আপোনালোকে চাব পাৰে যিমান লেতেৰা আছিল ন, কমপ্লিট ওলাই গ'ল, পানীটো ধুনীয়াকৈ ওলাই গৈছে। যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয় তেতিয়াহ'লে